তুমি আছে অতি ভিতৰত তুমি আরে আপনি কি আটা পাই থাকে তো বনাই না ননি সারা নিমখ নাই আছে না খাও না নিমখ সনি আপনি আনাতে কি বানাই দিম পুরো গরম পানি করে লয়ে যা যা ইমান দেরি করবা না যা পানি এক গ্লাস আনবার কি কিনিও না আরে রাখ ও মুনাকে রুলে মারিছো আপনি সারা পাচ্ছে নিও না পানি আনি দি আগতে পানি আনি আগতে আপনি বসাই করে লয়ে আহ বসাই করতে আয় ওরে মা আল্লাহ বলে দিমু বিস্কুট আনবা নালগে যাও তেতিয়া এবাৰ গাড়ী ভাড়া খৰচ কৰি আইছো আকৌ বিস্কুট আনা মাথা মাৰছি যাও মাইনা কি কৰি আছা কাপ চাহ খাব লাগিছিলে বনিয়া নকৰটো কি মইটা কমকে আহি পৰালে চাহ খাব হলে নেকি মই পিহা লাগি আহিছি এ মানে জয় চানাকত দিছে কি বজাৰত দিছে তুমি চাহ খাবা কি ভাল ভাল কি মই চাহ বনাই চেনি দিবা কি দেই বজাৰত অলপমান আলু এবাৰ কি গালি খাব লাগিব আন পাইছো অলপমান আলু অৱস্থা মাল বহুত আনছো বজাৰ আলু ভাই বজাৰ বহুত আনছো এ খায়া অনি কি আনিলে চাও বহুত মাল আনছো আজি এইটো আলু আয়ো রে মা আলু আনিছে ৰকো আৰু এইটো পিয়াজ আৰু এইটা জ্বালা আৰু বস্তু আছে ন এনে চাও আনছো নহয় আল্লাহ কি আনিছে গিলা এ চাও পাত হকার হবে এখানে কমসে কম এক সপ্তাহ খাওয়া লাগবে এক রোজা দাঁড়ি শেষ নকরবি আর নিম হ্যাঁ এইখিনি হালকা থো এইখিনি লৈ যাও অনি আমাৰ ঘৰত আলহী আহিছে নহয় আলহী আহিছে শেষ আলহী আকৌ বিটু ঠান মৰিলে আহি কিবা কৰি ফেলে মই কিবা কৰি অলপমান থুমথুমকে বজাৰ আনছো এনে পইচাৰ পাতি নাই এই আলহী মাকত দাই আহি মৰে মই চেদ্দা লাগে দাহানা লগাব লাগে কিবা ইমান চেনি দিছা কি আনছা এখন তিনটা আলহী এই 3 পিস দিবি আদো আৰু এপিস মই খাম আৰু এখানে মোক দি মাবাক ঘৰত থৈ আহো ইমান দিবা লাগে কি দৰকাৰ এটা আমাক খুই ৰাখা নাই নহয় বাসি লয়ে আজি বেয়া বাসি গেল খরচ কমি গেল দে হলে হল দে হাত যাক এটা দে দে চাহত যিটো অৱস্থা কৰিছে হাতত কি কৰিব জানা গৈছে হে নাই ভাত খাই যাম দে ব্ৰইলাৰ গছাৰি দিব এই ডিবুৰেতো ব্ৰইলাৰ গছাৰি এটা 3 টুকুৰ দিছে এখন বিস্কুট 3 ভাড়া কৰিছে যাও মেয়া মই কৰি যাব লাগিব এ জয়ছা না বইছা তো যাবা লাগি নেকি খাই যাও ইয়াৰ নাংগেৰে আমাৰ কিবা কাম আছে এ ফোন আইছি দেৱা হয় নেকি ইয়া
যা পিছে ধর যা ক'ত গেল তাই ক'ত বা গে নালগে দে ভাত খাই কি কাম আছে আমি যাওঁ আঞ্জা কিনো আলু ভাত খা জোল জোল তাড়াতাড়ি যাওঁ যাওঁ দে পিছে ভাড়া কম আছে লৈ যাওঁ এইখানে ঠান্ডা কোনে এইখানে নি দেখাব গৈ চাই থাকিবি হ'ব চাই আছে নেকি আজি বহুত দিনৰ মূৰত লগ এটা ঘৰত আহিছো আজি আৰু ভাতকে খাই যাম একপা ভাতকে খাই যাম আজি একবাৰ ভাতকে খাই যাওঁ বুলি আহিছো বহুত পুৰাণা লোক কি ভাতৰ কথা কৈছে বহি লবি আহি কি ভাতৰ কথা কৈছে আজি মই বাখানা বেয়াকে লাগো মই গম পাওঁ আৰু আকৌ বেয়া পাব আহিলে কচুৰ খৰচ মাছৰ খৰচ দি থাক আৰু এতিয়া তোক আৰাম কৰি আছো মাছ খাৱা ভাত খাৱা এইকেইডাল কৰি থুপুৰাব লাগছিল একালাই নৰি সেয়া তোক লগাই ধৰা কৰি থুপুৰা কাম এটা আছে আছো কি হলে ভাত হৈছে খালি কি খৰি খেতি টুকুৰাই পেলা আমি ভাতটো খাম খৰি খেতি টুকুৰা খৰিখিনি এপাহীখিনি থ আৰু তোৰ ধুনত ভাই কি কাম কৰিবা দিলা হাত চাই নাহে গৰমত ইটা ইটা ইফালৰ পৰাই সিফালে নিব লাগিব ইটা ইটা ইফালে আছো থৈ দিবি মই অলপ ভাত চাত হৈছে নাই চাই আহো সোনকালে আহিবি কিন্তু গৰমত কি কাম ভাই ভাই আছো বহুত হল ভাই আমি আমাক এতিয়া কামত লগাই দিছে এই পাকঘৰৰ পৰা নোলাতে আমি যাওঁ এই আমাক ভাত চাত আকৌ নিদিব গম পাইছা এই আমাক লুকে লুকে যাওঁ দেখাব আকৌ কামত লৈ গেলে কিবা কৰি বাহানা কৰি খাদিলো দে সেইটো কাম কৰিব আনতে হেত গেল আজি কোনোবা চুমা আহিলে এনেকে খাদ্য লাগব কেনে লাগছি বেটা হাত আমাৰ ঘৰত গছৰ ভাতে ভাত খাবা কেনে লাগছি নমস্কাৰ হেল্ল' গাইজ আপোনালোকৰ খবৰ ভাল আমাৰো ভাল আমাৰ এগিলা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় এই কষ্টৰ কাৰণে আপোনালোকে যাতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব গোটেইখিনি কৰি দে